হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই মানে মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। মোৰ ফালৰ পৰা সকলোকে মহাশিৱৰাত্ৰিৰ অলেখ শুভকামনা জনালোঁ। আৰু আমাৰ শিৱসাগৰত শিৱৰাত্ৰি মানে শিৱসাগৰ। চ' আজি এতিয়া আমি উঠিলোঁ, এতিয়া 3টামান বাজিবলৈ হৈছে। আমি ৰাতি সোনকালে উঠিলোঁ। আমি এতিয়া পানী ঢালিবলৈ যাম। এয়া মোৰ ফ্ৰেণ্ড আছে ঋষি। আপোনালোক সকলোৱে ভিডিঅ'টো চাব আৰু শিৱসাগৰৰ কিছু দৃশ্য আপোনালোকলৈ আগবঢ়াম। ভিডিঅ'টো ভাল পালে সকলোৱে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। ব'লক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। হেল্ল' গাইজ, আমি এতিয়া পানী ঢালিবলৈ ওলালোঁ, চব ৰেডি হৈ গ'লোঁ। এতিয়া ঘটি চটি লৈ লৈছে আমাৰ সীমা আৰু আমি এতিয়া পানী ঢালিবলৈ যাম। দেখিছা প্ৰিয়ংকা এতিয়া ছোৱালী এটা আপোন হ'ল। মাটিৰে চিলি মতে ভাং খাই মহাদেৱে দুগু 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 দমৰুবা বাবা তুমি ত্ৰিভুৱনৰ ভোলা তুমি তিনয়নৰ সংগীত তোমাৰ নন্দী ভিঙ্গি সতী তোমাৰ মা পাৰ্বতী তুমি আদি কৈলা সৎপতি হে ভাং খাই তোলা কুচনিতে টোপোলা জতা ধাৰি বলিয়া জতা ধাৰি বলিয়া মাটিৰে চিলিমতে ভাং খাই মহাদেৱে দুগু দুগু দমৰুবা ৰুদ্ৰ তুমি সোমাৰে জতা খুলি বিনা বসে সৰ্প তোমাৰ গলৰ মণি তোমাৰ মুখৰ বাণী পৰমগ্ন হয়া পূজাৰ বাবে ভাং খাই তোলা কুচনিতে টোপোলা জতা ধাৰি বলিয়া জতা ধাৰি বলিয়া জতা ধাৰি বলিয়া জতা ধাৰি বলিয়া নাই ইউটিউবৰ দেখালোঁ চব। এক ঘণ্টা ডেইলি ব্লগ দিমি না? অঁ এটা সোমাই যাম নহ'লে। চ' পানী ঢলাৰ পিছত মই আপোনালোকক যিমানটো পাৰোঁ দেখাই গৈছোঁ আমাৰ শিৱসাগৰৰ শিৱদৌলৰ দৃশ্য, লগতে শিৱসাগৰ চহৰৰ টাউনৰ মাজমজিয়া আৰু এইবিলাক আছে আৰক্ষী কক্ষ বা কোনোবা অতিথি কক্ষ সেনেকৈ কৰি বনাই থোৱা আছে। কাৰোবাৰ কিবা কিবি হ'লে যোগাযোগ কৰিব পাৰিব, প্ৰশাসনৰো তাত ব্যৱস্থা আছে। এনেকৈ বুলি আমি গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো এনেকৈ চাই যাব আশা কৰোঁ। আৰু তাৰপিছতে এয়া লাইন চক ছোৱালী, এইগাল হৈছে আমাৰ গোটেইগাল লগৰ সীমা, তাৰপিছত এয়া বা জানমণি, তাৰপিছত ৰাখি, তাৰপিছত এনেকৈ গৈ আমি আৰু গোটেইগালে ঋষি আৰু কেনেকুৱা লাগিছে আৰু চবেই একদম। অঁ আপুনি ঘৰত পাহৰি আহিলে, কিনি আনি লৈছে। অঁ অঁ মেকআপ কিমান টাইম কৰিলে? অকণমান দেৰি লাগিলে নি? অলপ দেৰি লাগিলে। অঁ অঁ সেইকাৰণে মানে বস্তু ব'ল ব'ল। কি লাগে তোক? হৈ গ'ল এতিয়া ফাইনেলি অলপ কিবা এটা খাই আহোঁগৈ। কালিৰ পৰা একো নোখোৱাকৈ মোৰ দিনা হাৰাম নাখোৱা পৰীক্ষা। এই আপোনালোকক দেখাইছা দোকানো বন্ধ। বিশেষকৈ ফুলৰ দোকান ক'ত দিছে চাবলৈ আহিছোঁ, কেঁচা ফুলৰ। এতিয়ালৈকে দেখা নাই বাৰু। এই আমাৰ ঋষি সেইটা দেখা নাছিলে, খালি বন্ধ আছে। খুলিছে নেকি নতুনকৈ? অঁ নতুন খুলিছে।
কেইটা বাজিলে ৰিচি 5টা কিমান 5টা 24 শিৱসাগৰ এয়া টাউন আমি পানী চানী ঢালি আহিলোঁ দেই এতিয়া লগৰ কাৰণে ৰেচা কেলৈ যাওঁ আমাক ইমান ফোন কৰি আছিলোঁ আমি অহাৰ পিছতো আমি 3টা বজাত আহি এতিয়া হেৰি কৰিছোঁ ক'ব ন মই বোলো ক'ব নহ'লে আপুনি ভিতৰলৈ গৈছে পানী নিলিয়াকৈ মোক কৈছে বোলে পানী থোৰা আনে নিয়ে দিদি মই বোলে আপুনি ক'ব নহ'লে পুৱা টেকেলি ইয়াত ভাব নালাগে নেকি যদি মোক দি দিয়ে একেবাৰে লাগে মোক একেবাৰে দিবি পাই পিয়ংকা সজাই থ'ম পিয়ংকা ভুৱনৰ ভোলা তুমি তিনয়নৰ সংগীত তোমাৰ নদী ভিঙি গতি তোমাৰ মাপাৰ কোন মানুহ তাত আছামিজ নেকি তুমি আদি কৈলা তোমালোক ইমান ধুনীয়াকৈ লৈছা ভাংখাৰে তোলা চলিতে টোপোলা সোণৰ অলংকাৰ দি দিলে বিয়া খালে জতা ধাৰি বলিয়া মাটিৰে চিলি মতে ভাংখাই মহাদেৱে আমি কোনফালে যাম আমি এইফালে পাৰ হ'ব লাগিব ন এইফালে যাব লাগিব আৰু হা সেইটো কাৰণে কৈছোঁ লাইন মানে আমাৰ দেৰিয়ে হৈছে ৰুদ্ৰ তুমি খুবাৰে জতা খুলি বিনা বসে আমিও ৰাখিলোঁ তোমাৰ মুখৰ বাণী কেনেকুৱা লাগিছে কিবা পানী ঢালিলা অঁ কিবা কিবি ল'বা নেকি বেলুন মেলুন নালাগে অঁ ভিডিঅ'টো লাইক কৰিব কোৱা আমি লাগে মই জাকেটটো চেঞ্জ লাগিব পাপৰ পাৰি অঁ এলাৰ্জি আছে বুলি মই জানো অঁ বিহু আগদিনাখনি কাপোৰ ল'লে বিহু লাগে বুলি পৰীক্ষা আগদিনাখনি পঢ়িলেহে বুলি পৰীক্ষা লাগে মই ধনীয়ে আহিলোঁ মানে মই হিমন্ত ছাৰৰ লগত আহিলোঁ অঁ ঢালিলোঁ একদম ফটোখন মাৰিলোঁ ৰবি অঁ প্ৰিয়ংকা ইমান জধলা মতলা